হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আপোনালোকক সকলোকে। আজি এটা বেলেগ ৰেচিপিৰ সৈতে আপোনালোকৰ লগত লগ পাইছোঁ। আজি আমি মাংস বনাম। মাংসখিনি অলপ বেলেগ ধৰণে বনাম। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। যিহেতু মাংসখিনি আজি বেলেগ ধৰণে বনাম কৈছোঁৱে, সেয়া হৈছে মগজু দি বনাম। যিটো মগজ বুলি কয়, মগজু বুলিয়ে কৈ পাওঁ, চৰি তাৰ কাৰণে। যিটো ৱাটাৰমেলন চিড হয় সেইটোদি হয় বনাই, তৰমুজৰ গুটি। সেইখিনি ইমানখিনি আধা কেজি মাংস, সেইকাৰণে ইমান গুটি লৈছোঁ। এইখিনি এতিয়া তিয়াই ল'ম, তিয়াই থৈ দিম অকণমান সময়ৰ কাৰণে। তাৰপিছত দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। চিকেনখিনি বনাবৰ কাৰণে প্ৰথমতে আমি বস্তুখিনি চব ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি ল'লোঁ। যিহেতু আমি মগজ দি বনাম, সেইকাৰণে ধুই তিয়াই থোৱা মগজখিনি ধুনীয়াকৈ টুকি ল'লোঁ বাতি এটাত। আৰু এয়া পিঁয়াজ, ইয়াত আপোনাৰ মিডিয়াম চাইজৰ তিনিটামান পিঁয়াজ ল'লে হৈ যাব। আৰু ইয়াত সৰু সৰু চাইজৰ 2টা বিলাহী, আৰু ইয়াত আছে লং, ইলাচি, দালচেনি, তেজপাত, আৰু শুকান জলকীয়া, ধনিয়া কেইটামান লৈছোঁ, আৰু জিৰা কেইটামান লৈছোঁ। এইফালে আদা, নহৰু, এইখিনি আমি ধুনীয়াকৈ ভাগে ভাগে পেষ্ট বনাই ল'ম। প্ৰথমতে পেষ্ট বনাম মগজুখিনি আৰু হেৰিখিনি, এইটো কি বুলি কয়, বিলাহীখিনি। তাৰপিছতে পিঁয়াজ আৰু আদা নহৰু অকণমান পেষ্ট বনাম, আৰু বাকী এইখিনি আমি ৰোষ্ট কৰিম অকণমান। তাৰপিছত আমি কি কৰোঁ প্ৰচেছটো, তাৰ কাৰণে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। অলপ 1 ঘণ্টামান আগত মগজখিনি ধুনীয়াকৈ তিয়াই থ'লে একদম মজাকৈ গুৰি হৈ যাব। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। এয়া চাওকচোন, এয়া যিমান লৈছিলোঁ পিঁয়াজ, তাৰ আধা মই পেষ্ট কৰিবলৈ মানে লৈছোঁ আদা নহৰুৰ লগত। এতিয়া ইয়াত এটা শুকান জলকীয়া থৈ দিম, পেষ্ট কৰি লওঁ এইকেইটা এতিয়া। এয়া আদা নহৰু আৰু শুকান জলকীয়া পিঁয়াজৰ পেষ্টটো দেখিবলৈ পাইছে। এতিয়া তেলখিনি গৰম হৈ গ'ল, তাত মই এটা বস্তু দিম, সেইটো হৈছে অকণমান চেনি, যিটো মোৰ চব ৰেচিপিত মই দিমেই। অকণমান দিলোঁ। এতিয়া যিহেতু তেলখিনি গৰম হৈ গ'ল, তাত আমি পূৰা চেনিখিনি হেৰি হৈ গ'ল। এতিয়া আমি কেইটামান জিৰা দিছোঁ, বেছি নহয়, জিৰা ব্যৱহাৰ কৰিছোঁগৈ। আৰু আমি ইয়াত তেজপাত আৰু লং, ইলাচি, পিঁয়াজখিনি আমি অলপ ৰঙা হোৱালৈকে ধুনীয়াকৈ ভাজি দিব লাগিব। দেখিছে কি ধুনীয়া কালাৰ হৈ গৈছে পিঁয়াজৰ। তেতিয়া আমি ইয়াত ধুনীয়াকৈ আদা নহৰু পেষ্টটো ব্ৰাউন কালাৰ হোৱালৈকে লৰাই দিম। চবৰে ষ্টাইল বনোৱা বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। এতিয়া মই অকণমান গেছটো বহাই দিছোঁ। মই যিহেতু গেছটো চিমত থৈছিলোঁ প্ৰথমত, মছলাখিনি লগতে আপুনি গেছটো চিমত থ'ব, নহ'লে জলদি হ'ব নালাগে। এতিয়া মই 1 চামুচ দিছোঁ, কাৰণ মই আলু ব্যৱহাৰ কৰিম আৰু মাছখিনি আছেই। সোৱাদ অনুসৰি নিমখ, আৰু মই ইয়াত অকণ বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, যিটো বহুত গৰম আৰু মই ভাল নাপাওঁ। সেইকাৰণে আপোনালোকে ব্যৱহাৰ কৰা যদি কৰিব পাৰে। ইয়াত মই অকল এতিয়া অকণমান ধনিয়া পাউডাৰ দিছোঁ।
আৰু আপোনালোকে ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে কালাৰৰ কাৰণে, কিন্তু আমাৰ ঘৰত অকণমান টেঙাটো আছে সেইকাৰণে আমি ৰেড চিলি পাউডাৰটো ব্যৱহাৰ নকৰোঁ। এতিয়া এইখিনি লৰাই দিম। আপোনালোকে কৰিব পাৰে যি বিচাৰে মছলা। এয়া দেখিছেনে এইখিনিয়ে তেল এৰিবলৈ কৰিছে। এতিয়া আমি ইয়াত এড কৰিম চিকেনখিনি ইয়াত দি দিম। আপোনালোকে আলু নিদিলেও খাব পাৰে ধুনীয়াকৈ ইয়াতে মই দেখিছোঁ মছলা বেছি লাগি যায় আমি অলপ সময় মিডিয়াম ফ্লেমত গেছত ৰাখি মিডিয়াম ফ্লেমত গেছত ধুনীয়াকৈ ঢাকি দিছোঁ আৰু 10 মিনিট পিছত আমি চেক কৰি আছোঁ। চাই থাকক ভিডিঅ'টো। এতিয়া চাওঁচোন আহক মাংসখিনি। এইখিনি আমাৰ মাংসখিনি সিজি আছে ধুনীয়াকৈ। মই এবাৰ লৰাই দিম। কি ধুনীয়া কালাৰ আহিছে, ৰেড চিলি নিদিয়াকৈ সুন্দৰ হৈছে। আৰু বেছি মছলাও ইয়াত ব্যৱহাৰ কৰা নাই, পেকেট মছলা মানে। এতিয়া আৰু অলপ সময় এইখিনি ঢাকি থ'ম, ভিডিঅ'টো চাই থাকিব। এতিয়া দেখিছেনে এইখিনি কি ধুনীয়াকৈ তেল এৰিছে, বগাকৈ ফ্ৰাই হৈ গৈছে। ইয়াত আমি এতিয়া আপুনি টেষ্ট কৰি থোৱা গৰম মছলাখিনি দি দিম, যিখিনি ধনিয়া জিৰা আৰু শুকান জলকীয়া তেজপাত লং ইলাচি দি দি লৰাই দিম। এইটো সময়ত মই গেছটো অকণমান হাই ফ্লেমত কৈছোঁ, কাৰণ মই এতিয়া ইয়াত পানী দিম। এতিয়া ইয়াত পানীখিনি দি দিম। পানী দি পিনি লৰাই দিম। সেয়া মাংসখিনি অলমষ্ট হৈ গৈছে ধুনীয়াকৈ। এতিয়া চাৰ্ভ কৰি দেখুৱাই আছোঁ আপোনালোকক। ৰেডি হৈ গ'ল। টান টান এইখিনি কি ধুনীয়া হৈছে, একদম গ্ৰেভি হৈছে মজা, কালাৰ ধুনীয়া। চ' হৈ গ'ল এইখিনি চিকেন আৰু মগজৰ লগত বনোৱা চিকেন, মানে ৱাটাৰমেলনৰ গুটি, তৰমুজৰ গুটিৰ লগত মাংস। যদি এই ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ঠিক আছে, নেক্সট আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ পাম। বাই বাই। ৱাও টেষ্টি।